নমস্কাৰ। মই মানুহজনী বহুত বেছি আধ্যাত্মিক নহয়, কিন্তু এই দুদিনমানৰ ভিতৰত কিছুমান কথা গম পাইছোঁ বা দেখিবলৈ পাইছোঁ, যাৰ কাৰণে মই আধ্যাত্মিকতাৰ প্ৰতি বেছি আকৰ্ষিত হ'লোঁ। সেয়েহে ভাবিছোঁ এক নতুন যাত্ৰা আৰম্ভ কৰোঁ আধ্যাত্মিকতাৰ দিশে। যিহেতু আজি শাওণ মাহৰ প্ৰথমটো দিন, তাৰ কাৰণে ভাবিছোঁ এইবাৰ শাওণ মাহ পালোঁ। আৰু শাওণ মাহ পালিলেতো গম পায়েই, যিবিলাকে পালে নিৰামিষ খাব লাগে বা কিছুমানে ব্ৰত ৰাখে। মই ব্ৰত ৰাখিব নোৱাৰোঁ যিহেতু মই কৰ্মৰত। এই দিশত যিহেতু মোৰ প্ৰথম খোজ আৰু মই বহুত বেছি নিয়ম নাজানো, আৰম্ভ কৰিছোঁহে, জানিবলৈ চেষ্টা কৰিম। তাৰ মাজতে যিখিনি চলি আহিছে বা মই যিখিনি জানো আগৰ পৰাই সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। কেৱল নিৰামিষ খোৱাটোৱে শাওণ মাহ পালা নুবুজায়, তাৰ কাৰণে কিছুমান মন্ত্ৰপাঠ বা শাস্ত্ৰপাঠ কৰিব লাগে। মোৰ যিহেতু মন্ত্ৰ জ্ঞান বা শাস্ত্ৰ জ্ঞান নাই, সেইকাৰণে মই গীতাপাঠ কৰিম বুলি ভাবিছোঁ। সদ্যহতে মোৰ ওচৰত পুথিখন নাই, গতিকে মই ইউটিউবতে উলিয়াই লৈছোঁ। এই যাত্ৰা মোৰ সফল কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব। আজিলৈ ইমানতে এৰিছোঁ। বাই।